মই সুবৰ্ণা এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে। আজি মই আপোনালোকক লৈ যাব খুজিছো সত্য ঘোষিত APSC পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা ৰিভু শইকীয়াৰ আজি অন্তিমটি মুহূৰ্ত, য'ত আজি তাক নিযুক্তি পত্ৰ দিয়া হ'ব। মই তাৰ আগতে তাৰ মনোভাৱ আৰু মাকৰ মনোভাৱখিনি দেখাব চেষ্টা কৰিম। তাৰপিছত মই লৈ যাম কলাক্ষেত্ৰলৈ আপোনালোকক। কলাক্ষেত্ৰত কিদৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক নিযুক্তি পত্ৰ দিয়ে। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব, যাতে গম পাব সি কিদৰে তেখেতৰ লগতে আৰু বহু কেইজন সুখ্যাতি অৰ্জন কৰা APSCত গোটেইকেইজনক নিযুক্তি পত্ৰ দিব আৰু তেওঁলোকৰ জাৰ্ণি ২৬-২৫টা বছৰ জাৰ্ণি অন্ত পৰিব। চাই থাকক মোৰ ভিডিঅ'। এতিয়া আপোনালোকক সুধিব বিচাৰোঁ, আজি ৰিভুৰ জীৱনৰ বহুত দীঘলীয়া যাত্ৰাৰ আজি অন্তত আজি মানে কেনেকুৱা লাগিছে? আজি তুমি নিযুক্তি পত্ৰ আনিব গৈছা, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। মই ভাবোঁ যে প্ৰত্যেকজন সন্তানে আচলতে গৌৰৱ অনুভৱ কৰে যেতিয়া নিজৰ মাতৃ পিতৃক এনেকুৱা এটা অনুষ্ঠানত লৈ যাব পাৰে। গতিকে মই কি পাইছোঁ মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু আজি যে মই মোৰ মা আৰু দেউতাক এই অনুষ্ঠানটোলৈ লৈ যাব পাৰিছোঁ, তেওঁলোকৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰিছোঁ, সেইটোৱে মোক খুব সুখ দিছে আৰু মই যথেষ্ট ভাল অনুভৱ কৰিছোঁ। ভাল লাগিছে নে আজি? হয় হয়, ভাল লাগিছে। ভাল লাগিব, ইমান কষ্ট আমিও আশা কৰি আছোঁ। আজি যে তুমি ইমান এটা সপোনৰ বস্তুটো আনিব গৈ আছা, সঁচাকৈ ভাল লাগিছে, আমাৰো ভাল লাগিছে। বহুত বহুত ধন্যবাদ। এয়া মামীয়ে কওকচোন কেনেকুৱা লাগিছে ল'ৰাৰ আজিত? কি ক'ম মই, বহুত প্ৰাউড ফিল কৰিছোঁ, কাৰণ আজি ২৬টা বছৰৰ অন্তত এটা নতুন জীৱনৰ গতিবিধিলৈ গৈ আছে। নিযুক্তি পত্ৰ আনিবলৈ ওলাইছোঁ, তাৰ লগতে আমাৰো সৌভাগ্য বুলিয়ে ভাবিছোঁ। এজন সুসন্তান জন্ম দি তাৰ কাষত থিয় হৈ যেতিয়া নিযুক্তি পত্ৰখন আনিবলৈ ওলাইছে, তাৰ প্ৰত্যক্ষদৰ্শী হ'ম আমি, সেইবাবে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। তাৰ লগত মামা যাব, মামা ৰেডি হৈ আহিছে একদম। মামাৰ আজি হাঁহিটো সঁচাই ভাল লাগিছে। আজি গৌৰৱৰ হাঁহি, এইটো উচ্ছ্বাসৰ হাঁহি, ভাল লাগিছে। আপোনালোকক সুধি কিনোকে শুভেচ্ছা দিছোঁ। বহুত বহুত ধন্যবাদ। আমি আহি পাই গ'লোঁ। এয়া হল, মানুহ বহিছে, এয়া পেৰেণ্টছ হয়। তাতে এখন স্ক্ৰীন দিছে, ইয়াতে দুটা হল আছে। এটা হলত মানে ষ্টুডেণ্টবিলাক বহিছে যিসকলক নিযুক্তি পত্ৰ দিব, আৰু এইটো এটা গাৰ্জেনৰ কাৰণে মানে বনাইছে। তাতে গাৰ্জেনখিনি বহিবলৈ সুবিধা কৰি দিছে। এয়া কলাক্ষেত্ৰৰ প্ৰাংগণ দেখাইছোঁ মই। কলাক্ষেত্ৰৰ প্ৰাংগণত দুটা হল বনাইছে। এই এটা হলত ষ্টুডেণ্টখিনি বহিব দিছে আৰু এটা হলত গাৰ্জেনখিনি বহিব দিছে। বিভাগ দেৱশ্ৰী তালুকদাৰ, কামৰূপ মহানগৰ, অসম অসামৰিক সেৱা। আমি তেখেতক উষ্ম আদৰণি জনাওঁ। ধন্যবাদ জনাইছোঁ। এতিয়া অসমৰ জাতীয় সংগীত পৰিৱেশন কৰা ৮৪০ গৰাকী প্ৰাৰ্থীক অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সংলগ্ন সেৱাসমূহত নিযুক্তি দিয়াৰ বাবে এই সভাগৃহত আমি সমবেত হৈছোঁ। ২০২১ চনৰ মে' মাহত ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ সময়ত আমি সিদ্ধান্ত লৈছিলোঁ যে অসমত যিমান সোনকালে পাৰোঁ আমি ১ লাখ চৰকাৰী চাকৰি স্বচ্ছ আৰু নিকা পদ্ধতিৰে আমি প্ৰদান কৰিম। এই প্ৰক্ৰিয়া ২০২১ চনৰ মে' মাহৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ পিছত তেওঁলোকৰ নিযুক্তি পত্ৰবিলাক দিয়া হয়, আৰু যিসকলক দিয়া নহয় এটা ৱেবছাইট এপ দিছে, তাৰ পৰা তেখেতসকলক নিযুক্তি পত্ৰখিনি লৈ ল'ব দিছে। অসম নগৰ প্ৰশাসনিক সেৱা। সমবায় বিভাগ ডৰথী সোৱান। প্ৰগ্ৰাম শেষ কৰি বাহিৰত দেখিছে ইমানবোৰ গাৰ্জেন বিয়াৰ মানুহৰ দৰে হৈ আছে। ইমান ভাল লাগিছে, মনত এটা ভাল অনুভৱ লৈ তাৰ পৰা ওলাই আহিলোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ নমস্কাৰ।